হেল্ল' এভৰিৱান, মই ঝৰ্ণাই আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু এতিয়া বাজিছে সন্ধিয়া 6:30 আৰু এতিয়া ভাবিছোঁ চাহৰ লগত খাবলৈ কিবা এটা বনাওঁ। সন্ধিয়াটো হ'লেই কিবা এটা নহয় কিবা এটা খাবলৈ মন যায়, এনি টাইম খাওঁ খাওঁৱে লাগি থাকে। আৰু কাৰ এনেকুৱা হৈছে জনাবচোন কমেণ্ট কৰি। আৰু কি বনাওঁ ভাবা নাই এতিয়ালৈকে, কিন্তু কিবা এটা খাবলৈ মন গৈছে, গতিকে মাহঁতকো বনাই দিওঁ চাহ খাবলৈ আৰু নিজেও খাওঁ। পাকঘৰলৈ যাওঁ এতিয়া, আৰু পাকঘৰলৈ গৈহে মনলৈ আহিব যে কি বনাওঁ। আৰু মাহঁতে গালি দিব এতিয়া চাহ খাবলৈ পোৱা নাই। গতিকে যাওঁ পাকঘৰলৈ, আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই পেলাই থৈ দিয়ে, লাইক কমেণ্ট একো নকৰে, গতিকে মোৰ বেয়া লাগে আৰু ইমান কষ্টকৈ ভিডিঅ'টো বনাওঁ, গতিকে আপোনালোকে চাই পেলাই থৈ দিয়ে। আপোনালোকে মৰম দিলেহে মোৰো মন যায় ধুনীয়া ধুনীয়া ভিডিঅ' বনাবলৈ, আৰু ইমান কষ্ট কৰি ভিডিঅ' বনাওঁ ন, গতিকে যদি লাইক চাইক নাপাওঁ ভিডিঅ'টো চাই যদি থৈ দিয়ে মোৰো বেয়া লাগিবই ন। গতিকে আপোনালোকে মৰম দিব বুলি আশা ৰাখিলোঁ। আৰু এতিয়া দেৰি নকৰোঁ, বেছি পেকপেকাই আছোঁ, আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মাহঁতৰো পিটন খাম এতিয়া, গালি দিয়া আছে এতিয়া পিটন দিব, গতিকে যাওঁ। আৰু মই এতিয়া কেনেকৈ ভিডিঅ' বনাই আছোঁ চাব দেই, মই এনেকৈ তলত বহি ভিডিঅ' বনাই আছোঁ। গতিকে আহক মোৰ লগত পাকঘৰলৈ। মই ডিচাইড কৰি ল'লোঁ যে মই এগ টোষ্ট বনাম, আৰু এইটো চিম্পল ৰেচিপি হয়, বেছি দেৰি নালাগে, সোনকালে হৈ যাব। তেনেহ'লে বনাই দিওঁ নেকি, নে কি কয়? প্ৰথমে লৈ লৈছোঁ এটা আন্দা, আৰু ইয়াত দিম অলপ নিমখ, আৰু দিম অলপ জলকীয়া গুড়ি, আৰু ইয়াত কেঁচা জলকীয়াও কাটি দিব পাৰে, কিন্তু মই দিয়া নাই, মই ইমান জ্বলা নাখাওঁ। আৰু এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। This could be good for me. Lately I was feeling like I need a purpose, but when you talk to me. এতিয়া এখন টেৱা পাতি লৈছোঁ, আৰু ইয়াত দিছোঁ অলপমান বাটাৰ, আৰু এতিয়া ইয়াত কণীখিনি দি দিম, আৰু অলপমান ঘূৰাই দিম টেৱাখন, কণীখিনি লাগি যাব যাতে ছাইডত। আৰু ইয়াত দি দিছোঁ ব্ৰেডৰ এই ছাইডৰ অংশটো আপোনালোকে কাটি ল'ব পাৰে। মই যিহেতু সোনকালে কৰিব বিচাৰিছোঁ কামটো, সেইকাৰণে মই ইমান মেহনত কৰি থকা নাই।